পঞ্চায়ত মন্ত্ৰী কোন অসমৰ? হিমন্ত বিশ্ব শৰ্মা। অসমৰ পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? মুখ্যমন্ত্ৰী কোন? পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী কোন? অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। পঞ্চায়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হয়নে? হয়। চিয়'ৰ? চিয়'ৰ। চিয়'ৰ? ক'ত আহিছে আপুনি? আজি হাজো আহিছোঁ। নমিনেশ্যন দিব আহিছে? হয়, নমিনেশ্যন দিব আহিছোঁ। আকৌ এবাৰ কচোন, অসমৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদী। হয়। কোন অসমৰ মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। মুখ্যমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী। কেনেকুৱা আশা? আশা এটা আছে আৰু আশা কাৰণে বহুত হেৰি কাৰণে। অসমৰ পঞ্চায়ত মন্ত্ৰী কোন জানেনে? অসমৰ পঞ্চায়ত ইমান আৰু নাজানো আৰু ইমান নাজানে। মুখ্যমন্ত্ৰী কোন অসমৰ?